গুড ইভিনিং এভৰিৱান স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে আমাৰো সকলোৰে ভালেই এতিয়া আবেলি বাজিছে 4 বাজি গৈছে আৰু মই চিংগুলাই আহিছিলোঁ ইফালে জোপা মধুৰি তাকে আজি খাব লাগিব আৰু অলপ একেলগে চিঙিম আৰু এজোপা চাওক কিমান ধুনীয়া ফুলিছে এজোপা হয় গম ফেৰনা নামটো আৰু দেখিবলৈ ফুলটো একেবাৰে প্লাষ্টিকৰ দৰে লাগে প্লাষ্টিক ফুলৰ দৰে আৰু চুবলৈ ওকে তল হৰি একেবাৰে ভৰি আছে মধুৰিয়ে আৰু মধুৰি প্ৰায়ে হৰি আদায় হ'ল কেইটা পাওঁ আৰু এফালে হৰি আদায় হ'ল কেইটা আছে এইটো চাওক এইখিনি মানতো লাগি আছিলে মানে ইমানটোত গছজোপাত মানে বহুত আছিলে কিন্তু ভৰি আছিলে দেখিলে আৰু এসপ্তাহৰ আগত মানে গোটেইখন ডালটো ভৰি আছিলে এটা ডালে কিন্তু গোটেইটো ভৰি আছিলে এতিয়া আৰু শেষ পৰ্যায় আৰু এবছৰ ল'ব লাগিব আকৌ খাবলৈ এইকেইটাই হ'ব আজিৰ বাবে আৰু এইজোপা চাওক মানে ইমান তোমাৰ এটা ডাল আনিছিলোঁ কিনিও না বাৰু আৰু কিমান দীঘল হ'ল চাওক এইফালে আহি এইখিনিতে আছে একেবাৰে আৰু দেখিবলৈ বহুতেই ধুনীয়া লাগিছে ফুলতকৈ মানে পাতখিনিয়ে বহুত ভাল লাগিছে আৰু চুবলৈ বহুত ভাল মানে মিহি একেবাৰে আৰু আজি আমাৰ পৰিয়ালৰ সদস্য নতুন মাইকী পোৱালি আৰু ছাগলজনী মানে নতুন সেইবোৰ ভয় কৰিছে আহিবলৈ আৰু ৰৈ আছে এইখিনিতে ওচৰতে এতিয়া খুৱাব লাগিব ইয়াক গাখীৰ এইটো টেঙা কাৰ কাৰ ঘৰত আছে জনাব খৰিকা নেমু আৰু খাবলৈ বহুতেই ভাল হয় পকিলে এনেও খাব পাৰি এনেকৈ জনাব যদি আপোনালোকৰ ঘৰত আছে আজি এইটো লাগিব যিদিনা কাম বেছি থাকিব এখেত ঘৰত নাথাকে এতিয়া হোৱাই নাই 6 বাজি গ'ল আৰু মোৰ আবেলিৰ ব্যায়ামটো থাকিলে এনেই 4 মান বজাতে কৰোঁ আজি 6 মান বজাত কৰিমগৈ এতিয়া 6 বাজি গ'লে বাৰু 6:15 হ'ল আৰু এতিয়া মই ব্যায়াম কৰি লওঁ আধা ঘণ্টা আৰু তাৰপিছত আকৌ আপোনালোকক গা পা ধুই লগ পাই আছোঁ এইফালে আহি ওলাইছেহি আৰু লগত লৈ আহিছে পকৰি মানে আজি ভুলাবলৈ আনিছে কামখিনি কৰি ললো চাহৰ লগত খাম লাল চাহৰ লগত অকমান জ্বলা পাৰিবা যদি খোৱা চাহ খাই হ'ল আৰু লাল চাহ খাই দিলে এই সময়ত বহুতে ভাল লাগে আৰু ওজন কমাবলৈ বুলি ভাবিছোঁ কিন্তু ওজন কমাবলৈ এনেকৈ যদি পকৰি খোৱা হয় বা এনেকুৱা তেলত ফ্ৰাই কৰা বস্তুবিলাক বেছিকৈ খোৱা হয় এতিয়া আকৌ ওজন কমিব আৰু মোৰ এইটো মাহতে কমাম বুলি ভাবিছোঁ আৰু যদি এইকেইটা এক্সাৰচাইজ কৰাৰ পিছত যদি কমে তেতিয়াহ'লে যদি ভাল ৰিজাল্ট পাওঁ তেতিয়াহ'লে আপোনালোকক শ্বেয়াৰ কৰিম যে মই কোনকেইটা এক্সাৰচাইজ কৰিছিলোঁ এই গোটেই যোৱাটো মাহত আৰু আজি 5 দিন হৈছে আৰু যদি সেই গোটেই মাহটোত মই এটা দিনো মিছ নকৰোঁ বুলি ভাবিছোঁ গতিকে আপোনালোকক যদি কমে মই ভাল ৰিজাল্ট পাওঁ তেতিয়াহ'লে আপোনালোকক জনাম আজি মই বনাম বুলি ভাবিছোঁ মধুৰিৰ কাৰী মধুৰি এতিয়া বতৰৰ ফল গতিকে প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে আপোনালোকৰ ঘৰত আছে জনাব আৰু যদি নাই তেতিয়াহ'লে ওচৰৰ পৰা হ'লেও আনি বনাই খাব পাৰে এতিয়া তাৰ আগতে আমি ৰেচিপিটো চাই লওঁগৈ আৰু ভৰি মানে বিষাইছে নহয় বহুতে বিষাইছে আৰু এতিয়া পাকঘৰ মধুৰিকেইটা মই এতিয়া প্ৰথমতে ভালদৰে ধুই লৈ ওপৰৰ বাকলিটো গুচাই ল'ম আৰু আপোনালোকে নুগুচাকৈও পাৰিব গুচাই লোৱাৰ পিছত মই এইখিনি ভালদৰে কাটিম আৰু কাটাৰ পিছত যিখিনি গুটি থাকে সেইখিনি গুটিখিনি সেপাৰেট কৰি ল'ম আৰু আপোনালোকে পাৰিলে সৰু সৰুকৈ কাটি ল'ব গুটিখিনি উলিয়াই লোৱাৰ পিছত ভালদৰে আকৌ এবাৰ ধুই ল'লোঁ
এতিয়া মছলাখিনিৰ বাবে মই লৈছোঁ প্ৰথমতে পিঁয়াজ এটা আৰু লগতে ল'ম নহৰু 4-5 ফুটামান আৰু আদা অকণমান আৰু জলকীয়া দুটা এইখিনি পেষ্ট বনাই লোৱাৰ পিছত লগতে মই মিক্স কৰিম বিলাহী মই লৈছোঁ সৰু সাইজৰ 4টা আৰু এইখিনিও ইয়াতে মিক্স কৰি ল'ম সকলোখিনি ৰেডি হৈ গ'ল এতিয়া বনোৱাৰ কথা মই মাছ ফ্ৰাই কৰি আছোঁ এইফালে মাছ ফ্ৰাই কৰি আছে আৰু বস্ত্ৰ পৰিধান নকৰাৰ বাবে মানে দেখুৱাবলৈ অলপ হেৰি হয় আৰু বস্ত্ৰ ওপৰফালে নাথাকে যে কেৰাহীখনত লৈ লৈছোঁ তেল আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দিম পিঁয়াজ নহৰু আদা শুকান জলকীয়া লং আৰু ধনিয়া গুটি এতিয়া মই ইয়াতে দিম যিখিনি বিলাহী পিঁয়াজ আদা নহৰু পিচি লৈছিলোঁ আৰু জলকীয়া এতিয়া মই লৈছোঁ হালধি আৰু লগতে কাশ্মীৰী মিৰ্চ পাউডাৰ আধা চামুচ আৰু এইখিনি দিয়াৰ পিছত আকৌ মই হেতাৰে ভালদৰে মিক্স কৰি ল'ম এইখিনিৰ পৰা তেলখিনি বাহিৰলৈ ওলাইছে মানে তেলখিনি ছেপাৰেট হ'ল এতিয়া মই ইয়াতে দি দিম মচলাখিনি এতিয়া একেবাৰে ল' ফ্লেমত মই 5 মিনিটমান সময় বনাই ল'ম কাৰণ মধুৰিখিনিৰ লগত যিখিনি মছলা দিছোঁ সেইখিনি ভালদৰে একেবাৰে মানে মিক্স হৈ যাব লাগিব আৰু মধুৰিখিনিৰ ভিতৰলৈকে যেতিয়া কামুৰিম তেতিয়াহ'লে সেইখিনি সোৱাদটো আহিব লাগিব আৰু তেল মানে এইখিনিতে ফুটিলে মাছৰ তেল আহি সেইখিনি হৈ যোৱা নাই বাৰু কিন্তু ভগাই আছে এতিয়া লুকাই কি লাভ দোস্ত নহয় দুষ্ট তই সেইখিনি ৰেডি হৈছে প্ৰায় আৰু 5-6 মিনিটমান হৈ গ'ল 6-7 মিনিটমান এতিয়া এইখিনিত মই গৰম পানী দিম এতিয়া যিমানটো গ্ৰেভি ৰাখিব বিচাৰে সিমানটো গ্ৰেভি আপোনালোকে ৰাখিব পাৰে মই অকণমান ডাঠ কৰি ল'ম ইমান পনীয়া কৰি নাৰাখোঁ আপোনালোকৰ নিজৰ কথা যিমানটো পানী ৰাখিব বিচাৰে এতিয়া ইয়াতে দিম অকণমান গৰম মছলা গেছৰ ফ্লেম বন্ধ কৰাৰ আগে আগে অকণমান প্ৰায় আধা চামুচমান চেনি মই ইয়াতে দি দিলোঁ আৰু ৰেডি হৈ গ'ল খাবলৈ আমাৰ খানা ৰেডি আৰু মধুৰিৰ কোনো কেঁচা মধুৰিৰ সোৱাদেই নাই আৰু আপোনালোকে মধুৰি ল'লে একেবাৰে কোমলটো নহয় আৰু একেবাৰে কেঁচাটো নহয় মানে এতিয়া ধৰক হাতেৰে অকণমান যেনে হেঁচি দিলে যাতে কোমল কোমল আমি পাওঁ যিটো দহলচিয়া বুলি ক'ব লাগিব দহলচিয়াতকৈ অকণমান পকাটো কিন্তু বেছি পকা নহয় তেনেকুৱাটো ল'ব আৰু সঁচাকৈ খাই বহুতেই ভাল লাগে মজা হয় আৰু ৰুটিৰ লগত খালে বেছি ভাল পাব আমাৰ ঘৰত তেনেকৈ ৰুটি বেছিকৈ খোৱা নহয় কিন্তু কেতিয়াবা মানে মন গ'লে খোৱা হয় ৰুটিটো ভাতটো বেছিকৈ খোৱা হয় সেইবাবে লগতে বনালোঁ আপোনালোকে যদি ৰুটিৰ লগত খাই তেতিয়াহ'লেতো মজা পাব এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাই খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ভৰিকেইখন চাফা কৰিব লাগিব ভৰিকেইখন মানে এনেকৈ কৰিলে আপোনালোকে মই এতিয়া লৈছোঁ গৰম পানী আৰু টেঙা অকণমান আৰু নিমখ এইটোৱে আপোনালোকৰ মানে ভৰিৰ ভাগৰুৱা যিটো অনুভৱ সেইটো নাইকিয়া কৰিব ইয়াৰ উপৰিও ভৰিকেইখন চাফা কৰিব আৰু যদি গুৰুহা ফটা প্ৰব্লেম আছে তেতিয়াহ'লে সেইখিনি সমস্যা সমাধান কৰিব বহুত ফাটিছে কিছুমানতো বহুত ফাটি থাকে তেজো ওলায় কিছুমানৰ ধৰক আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকে এনেকৈ ধুই পেলাই আকৌ ঠাণ্ডা পানীত ভালকৈ চাফা কৰি ধুই তাৰপিছত সেইখন শুকান কাপোৰে মোহাৰি আপোনালোকে লগাব লাগিব গ্লিচাৰিন মিঠাতেল
আৰু মমখিনি গলাই ল'ব আৰু মমখিনি গলাই লোৱাৰ পিছত সেই তিনিটা বস্তু ভালদৰে মিক্স কৰিব আৰু গুৰুহাত লগাই তাৰপিছত ৰাতিপুৱা ভালদৰে ধুই দিব এইটো ভিডিঅ' কিনে আমনি মাৰিছোঁ যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছিলে চেনেলটোলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহ'লে আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট